So hello everyone, welcome back to my YouTube channel. আজি যেহেতু নেকি হোলি বহুতে খেলি আছে, আমি খেলা নাই বাৰু হোলি। মই এনে ফুৰিব আহিলোঁ আজি। ফুৰিব মানে আজি ভাবিছোঁ অলপ মানে এনে ফালাফালকে দিম বুলি আহিছোঁ। এইপিনে হাইৱে হয়, চাওঁচোন কিনো হয়। বাকী আপোনালোকে ভিডিঅ' চাই থাকা আৰু ভিউটো চেক কৰা কেনেকৈ এইখিনি মই কিন্তু আহি পেলাই মানে ফটো কৰিব মন যায়, কিন্তু আজি সময় নিমিলে তেনেকৈ, সেয়েহে মানে এতিয়া ওলাই আহিছোঁ। বহুত দিন হয় মানে ভিডিঅ' দিমকৈ তেনেকৈ থাকোঁ, ওলাই নাহোঁ মানে। আকৌ এদিন যদি ভিডিঅ' দিয়া বন্ধ কৰি দিওঁ ন, মানে একদম বিলকুলে মন নাযায় ভিডিঅ' বনাম তেনেকৈ। আজি চাওঁ কি হয়। তো গাইজ ফিউল পুৰা খতম হৈ গ'ল, মানে এটাও ফুটি নাই এতিয়া। আৰপিএম দিলোঁ যে, কি হ'ব এতিয়া। পেট্ৰল পাম্প পাম নাই পিনে? হা, পাবতো লাগে। তো গাইজ আমাৰ ফিউল মানে খতম হৈ গ'ল একদমেই, পুৰা খতম, এটাও ফুটি নাই এতিয়ালৈকে। পেট্ৰল পাম্প পালে বাছ। তো গাইজ তুলে উঠিবলৈ আমি এতিয়া পেট্ৰল পাম্প পামগৈ আৰু। টু ফিফটি ডালো। তো গাইজ তোলা হৈ গ'ল, ডান। এতিয়া যাওঁ। তো গাইজ আমি পাই গ'লো এতিয়া হাইৱে। আৰু হোলি কিন্তু খেলা হোৱা নাই, আমাৰ খেলা হোৱা নাই মানে মনে যোৱা নাই মানে খেলিবলৈ তেনেকৈ, সেয়েহে আজি ওলাই আহিলোঁ হাইৱে হৈ। আৰু ইমান কথা কোৱা নাই থকা আজি বাৰু, মানে এনেই ওলাই আহিছোঁ তেতিয়া ফুৰিবলৈ। আপোনালোকে ভিডিঅ'টো চাই চাওক, ঠিক আছে।
ইপিনে কিন্তু অভাৰব্ৰিজ হৈ আছে, আকৌ অটো ধূলি নহয়, মানে পুৰা ধূলি খাব লাগিব এতিয়া। ইপিনে তোমাৰ নগাঁও হৈ যাব পাৰা, নগাঁও গুৱাহাটী অৱস্থা নাই চেজ। লাহে লাহে কিয় গৈ আছো ধূলি খাবলৈ যাব লাগিব, আমাৰ উপায় নাই। So guys, আপোনালোকে ভিউ চেক কৰক। আজি কৈছে নহয় মানে অকল মানে ৰবৰে হ'ব, আকৌ ইমান যায়নো কিমান। সানসেট হ'ব লাগিছিল, টাইম কম অলপ, মানে 2টা বা 3টা 4টা বাজিব লাগিছিল। বেলিটো গ'লে বেছি ভাল হয়। আকৌ কিন্তু বৰষুণ দিব বুলি মানে ভিডিঅ' বনামকে ভাবিছিলোঁ। তোমাৰ বৰষুণটো দি দিলে বাৰু, কিন্তু ভিডিঅ' বনাবই নহ'ল, আজি 2দিন হ'ল। হয়তো নাই গাড়ী চাই থকা আপোনালোকে, আজি মানে অকল দিন এখন 125 মানে বাচি গ'ল। 200 হ'লে কিন্তু কথা দিয়া আছিল মানে অলপ বেছি পেট্ৰল নেকি। আৰু ডাব্লিং আছেতো, ইমান নাযাবই। গাড়ী আপোনালোকে ভিউ চেক কৰক কেনেকুৱা হৈ আছে মানে। আকৌ আমি যিহেতুকে ডবল আহিছোঁ, ইমান নগলি। তো গাইজ গাড়ীখিনি চেক কৰক। আমি কিন্তু এইফালে তোমাৰ বকলি হৈ আহি গ'লো। এতিয়া ইপিনে চাগে ডকবোকা হৈ নগাঁও চিধা যাব, মানে ডবকা হৈ। কেনে গাইজ ভিউ এংগেলটো কেনেকৈ আপোনালোকে জনাবা। আজি অলপ মানে এনেকৈ চলাবলগীয়া আহিছোঁ, বিশেষ কিন্তু কম একো নকওঁ এতিয়া। মানে ডিষ্টেনেশ্যন বুলি ক'বলৈ একো নাই আজি ভিডিঅ'টোত, অকল এনেকৈ দেখা পাবা আৰু মানে তেনেকৈ ভিডিঅ'টো যাব। জীৱনে পুৰা হলি চলি আছে মানে। আই থিংক হলি কালি নে আজি মই ধৰিব পৰা নাই। কালি কিন্তু বোকা চিটোৱা বুলি তেনেকৈ বহুতে কয়, আজিয়ে চাগে মেইন হলিটো। হলি মানে আজি চাগে। আজি আপোনালোকে ৰাস্তাৰ ফিল্ডটো লওক, চিধা ষ্ট্ৰেট ৰোড।
মানে গাইজ আজিৰ ভিডিঅ'টো জনাব আজি মানে অকল তেনেকৈ চলাবলগীয়া আহিছোঁ বাকী চাই থাকা আপোনালোকে ভিডিঅ'টো তো গাইজ ইয়াৰ কাৰণে চলত দিবই লাগিব জানে নহয় ইহঁতে ক'ত ক'ত জঁপিয়াই দিয়ে চাওক এইটা পাৰে নহ'ব এটা পাৰলি তো গাইজ টার্গেট চেক কৰা কেনে গাইজ কেনে আজি মানে অকল তেনেকৈ আহে ভিডিঅ'টো মানে ৰবৰ কেনে গাইজ কেনে গাইজ আজি অকল তেনেকৈ আহে ভিডিঅ'টো মানে মই পাগলা হৈ গৈছোঁ অলপ বেছিকৈ চিঞৰিছোঁ চাগে আজি তো গাইজ ভিডিঅ' এণ্ড কৰাৰ সময় আহি গ'ল আৰু ইমান দীঘলীয়া নকৰোঁ আৰু